গতিকে যিমান ভুল ত্ৰুটি হ'ল মই মাফ কৰি দিলোঁ। আমি অন্তৰৰ পৰা আপোনালোকক বিচাৰোঁ আৰু আপোনালোকক ভাল পাওঁ। গতিকে এইবাৰ আমি ক'ব নালাগে যে কোনোবাই UPPL দল, কোনোবাই বেলেগ কংগ্ৰেছ পাৰ্টি, কোনোবাই কিবা কিবি পাৰ্টিৰ প্ৰতি আমি চাব নালাগে। আজিৰ দিনত মই কনফিডেণ্টলি ক'ব পাৰোঁ মোৰ জিকাটো খাটাং 100%। কাৰণ অকল সৰলপাৰা নহয়, বিভিন্ন জাগাৰ পৰা মই সমৰ্থন পাইছোঁ, বিভিন্ন সংগঠনৰ পৰা মই সমৰ্থন পাইছোঁ, বিভিন্ন এজ গ্ৰুপৰ পৰা মই সমৰ্থন পাইছোঁ। গতিকে মই জিকাটো 100%। তাতে আপোনালোকে বিৰোধী হৈ থাকিব নালাগে, কাৰণ নিজে বিৰোধী হৈ থাকিলে এটা সময়ত মোৰ ওচৰত আপোনালোকে যাব অসুবিধা পাব, ময়ো কি জানিবা মনত অলপ দুখ পাই থাকিম। গতিকে আমি নিজৰ মাজতে আমি এইটো ক্লেশটো হ'ব নালাগে। অকল আপোনালোকে গণতান্ত্ৰিকভাৱে যিটো অধিকাৰ আছে সেইটো সাব্যস্ত কৰোঁতে কোনটো মানুহক ভোট দিলে আপোনালোকৰ 5টা বছৰ সুৰক্ষিত থাকিব, কোনটো মানুহক ভোট দিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষা থাকিব, আৰু কোনটো মানুহক ভোট দিলে জাগাটোৰ উন্নয়ন হ'ব, সেইটোহে আপোনালোকে চাব লাগে। কাৰোবাক ব্যক্তিগতভাৱে বেয়া পায়, কাৰোবাক ব্যক্তিগতভাৱে অলপমান কোনোবা কথাত মনত দুখ লাগি ৰাখি পেলাই আপোনালোকে নিজৰ জীৱনটো 5 বছৰৰ কাৰণে নষ্ট কৰি ল'ব নালাগে। কাৰণ আজি আপোনাৰ কোনোবা ল'ৰাৰ 25 বছৰ, 5 বছৰ পিছত তেখেতৰ 30 বছৰ হৈ যাব, চাকৰিৰ বয়সটো গুচি যাব। যেনেকৈ আমাৰ য়ং যুৱজনে কৈছিলে এইমাত্ৰ যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত চাকৰি ওলাইছে, তাতে কিন্তু একদম নিকা, কোনো ধৰণৰ কৰাপশ্যন নাই। আমি সেইটো কৰিব ওলাই আছোঁ। গতিকে আপোনালোকে চাকৰিৰ কাৰণে এপ্লাই কৰক। তাৰোপৰি আমি চাকৰিটো পাব, কিন্তু কিমানক আমি চাকৰি দিম, তাৰ উপৰিও আৰ্থিকভাৱে নিজে স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ হাগ্ৰামা ছাৰে যিটো কৈছিলে যে 2 লাখ কৰি প্ৰত্যেকটো যুৱকক দিব, আৰু যদি কোনোবা যুৱকে নিজে ব্যক্তিগত কোনোবা বিজনেছ কৰি কেৰিয়াৰ বনাব বিচাৰিছে, তেতিয়াহ'লে আমি তেখেতক বেংকৰ লগত লোন দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্টত আমি ইণ্টাৰেষ্ট দিম, যাতে ইহঁতে চাকৰি নাপালেও বেলেগ কাম কৰি খাব পাৰিব। গতিকে উন্নয়ন হৈছে আমাৰ টাৰ্গেট, আমি উন্নতি কৰিব লাগে, আৰু ঐক্যতা হৈছে আমাৰ টাৰ্গেট। আমি একেলগে মিলি থাকিব লাগে। ইয়াতে বড়ো, আদিবাসী, ৰাজবংশী, নেপালী চবে একেলগে মিলি থাকিলেহে আমি এটা বৃহত্তৰ আমি BTCখন উন্নয়নমূলক এখন জাগা হিচাপে ডেভেলপ কৰিব পাৰিম। আৰু আমি চবে একেলগে আজিৰ দিনত আমি গোটেই ভাৰতবৰ্ষত দেখিছোঁ ডেভেলপমেণ্ট হৈ আছে মোদী ডাঙৰীয়াৰ আণ্ডাৰত। গতিকে সেই ৰাষ্ট্ৰ বনাওঁতে আমিও সহযোগিতা কৰিব লাগে। আজি যদি তেখেতে ডেভেলপ কৰি আছে, আমি ইয়াতে পিছ পৰি থাকিব নালাগে। আমি ইয়াতে যদি ডেভেলপ কৰিব লাগে, আমি সেই চেণ্টাৰটো চাব নালাগে, আমাৰ লোকেল গভৰ্ণমেণ্টটোহে চাব লাগে। আমাৰ লোকেল গভৰ্ণমেণ্টেহে ডেভেলপমেণ্টটো কৰিব, সেই চেণ্ট্ৰেলৰ পৰা আহি পেলাই আমাৰ ইয়াত কেতিয়াও ডেভেলপমেণ্ট নকৰে। গতিকে এইখন এৰিয়া 5-4টা ডিষ্ট্ৰিক্ট, এইটো হাগ্ৰামা মহৰীয়াই সৃষ্টি কৰা, তেখেতৰ নিজৰ ঘৰ, তেখেতে কেতিয়াও নিবিচাৰে এইখন ঘৰ নষ্ট হৈ যাওক, ভাঙি যাওক। ইয়াতে আমাৰ ল'ৰা ছোৱালীকেইটা নিজে আনজনক হিংসা কৰক, এইটো কেতিয়াও নিবিচাৰে। গতিকে আপোনালোকে চবে ওলাই আহক, হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি BTCখন আৰু আগুৱাই লৈ যাওঁ, আৰু উন্নতি কৰোঁ, আৰু ঐক্যতা কৰোঁ, বন্ধুত্ব ভাৱ আমাৰ আৰু বঢ়াওঁ। গতিকে আপোনালোকে পিছ পৰি নাথাকিব। আমাৰ 9 তাৰিখত ইলেকশ্যন, গতিকে চবে দলে বলে ওলাই আহিব লাগে। জিকাটো 100%, কিন্তু আমি বিপুল ভোটত জয়যুক্ত কৰি দেখুৱাব লাগে। স্পেচিয়েলি মই মহিলাবিলাকক মই এপিল কৰিছোঁ, আমি সদায় কাৰোবাৰ মাতৃ, কাৰোবাৰ চিষ্টাৰ, কাৰোবাৰ ভণ্টি হৈ আছোঁ, কিন্তু আমি ওলাই আহোঁতে আমাৰ বহুত কষ্ট হয়। যিমান ডাঙৰ মানুহৰ মহিলাই হওক, যিমান ডাঙৰ মানুহৰ জীয়ৰীয়ে হওক, যিমান ডাঙৰ মানুহৰ ভণ্টিয়ে হওক, আমি যেতিয়া ওলাই আহোঁ, আমি একোটা আমি প্ৰব্লেমটো ফেচ কৰোঁ। গতিকে মই ওলাই আহিছোঁ, মোৰ কাৰণে ইজি নাছিলে। মানুহে ভাবিব পাৰে হাগ্ৰামা মহিলাই ৱাইফ হিচাপে তেখেতে এনেই টিকটটো পাইছে, এইটো নহয়। আজি মই জনসমৰ্থন পাইহে মই টিকটটো পাইছোঁ, আপোনালোকৰ মৰম পাইহে মই আজি টিকটটো পাইছোঁ। গতিকে আমি মহিলা হিচাপে আনজনে আনজনক সহায় কৰিব নালাগে, সহায় কৰিব লাগে। আমি মানে বিৰোধী হৈ থাকিব নালাগে। মহিলাৰ সমস্যাটো বুজি পায়। গতিকে মই মহিলা সমাজক মই হাত জোৰে মই আপোনালোকক আবেদন কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ
যাতে মই আজি মহিলা হিচাপে ওলাই আহোঁতে মোক ছাপোৰ্ট কৰিব লাগে, কাইলৈ মই আপোনালোকক ছাপোৰ্ট কৰিম। গতিকে অশেষ ধন্যবাদ। মই চাগে আৰু ইয়াৰ পিছত কিমানবাৰ আহিব পাৰিম, নোৱাৰিব পাৰোঁ, বেয়া পাব নালাগে, কাৰণ আমাৰ অকল 15টা দিন আছে ইলেকশ্যন কেম্পেইন কৰিব, আৰু 32টা প্ৰাইমাৰী কেম্পেইন কৰা দিনে ৰাতিয়ে বহুত টাফ হ'ব পাৰে। গতিকে মই যদিও বা নাহোঁ, আপোনালোকে প্ৰাইমাৰী মানুহখিনিয়ে, আমাৰ মেম্বাৰবিলাকে আপোনালোকে দায়িত্ব ল'ব, প্ৰাইমাৰী উমেন্সবিলাকে দায়িত্ব ল'ব, যাতে আমাৰ ভোটবিলাক অথলে নাযায়, বেয়া জেগাত নপৰে, আৰু মোক জিকাই দিয়াত আপোনালোকে এটা ডাঙৰ পদক্ষেপ লয়, যাতে ময়ো খুচি মনে আপোনালোকক আকৌ জিকাৰ পিছত লগ ধৰিব পাৰোঁ। ইমানতে কৈ মই বক্তব্য সামৰিলোঁ। ধন্যবাদ।